জোনালী, তুমি ইমান দেৰি কৰিলা? তোমালৈ মই কিমান দেৰিৰ পৰা এইখিনি ৰখি আছোঁ। ফোন কৰিলেও ফোনটো ৰিচিভ নকৰা। তুমি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰাচোন। তুমি যে ইমান ডাঙৰ সিদ্ধান্ত এটা ল'লা, তুমি মোক বিয়া কৰাই কি খুৱাবা? তোমাৰতো নিজৰ বুলিবলৈ একো নাই। নিজে উপাৰ্জন কৰিব নোৱাৰিলে দেউতাকেনো তোমাক সদায় খুৱাব নাথাকে। কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰা। মই আজি তোমাৰ কথা একো নুশুনো। আজি মুঠতে তুমি মোৰ লগত যাবই লাগিব। সদায় মই তোমাৰ ঘৰৰ মানুহৰ কথা শুনি থাকিবলৈ নাই। যিমানবোৰ ল'ৰাই তোমাক চাবলৈ আহিছে, মই যদি হাত সাৱটি বহি থাকোঁ, এদিন মই তোমাৰ হেৰুৱাব লাগিব। তুমি পিছে কথাটো বেয়া চিন্তা কৰা নাই। মায়েও কালি দেউতাক কোৱা শুনিছিলোঁ, দেওবাৰে মোক চাবলৈ অহা ল'ৰাটো বোলে মোক পচন্দ হৈছে আৰু বহাগৰ ভিতৰতে বিয়া পাতিম বুলি কৈছে। সেইকাৰণে কৈছোঁ, তুমি মোৰ লগত ব'লা। আমাৰ ঘৰত টকা পইচাৰ অভাৱ নাই। তুমি অকণমানো কষ্ট নোপোৱা। আমাৰ খেতি বাতিও বহুত আছে। খেতি বাতি থাকিলেও লাভ নাই। মইতো খেতি বাতি কৰিব নাজানো। মইতো সেইটো পৰিৱেশত উঠা নাই। মই যদি খেতি বাতি কাম কৰিব নাজানো, তোমাৰ মায়ে জানো মোক ৰাখিব? তুমি বৰ ভয় কৰি থাকা। প্ৰথমে ঘৰ সোমাই লোৱাগৈচোন, পিছত সকলোবোৰ মেনেজ হৈ যাব। মই মাক বুজাব পাৰিম। দেউতাকে অকণমান সময় লাগিব। তুমি এইবোৰ চিন্তা কৰিব নালাগে। এতিয়া ইয়াত দেৰি কৰি নাথাকোঁ। কোনোবাই আহি দেখিলে আমাৰ সকলো প্লেন কেঞ্চেল হ'ব। জানো তুমি কি কৰিবলৈ ওলাইছা। মোৰ কিন্তু বৰ ভয় লাগিছে। মই তোমাক হেৰুৱাৰ ভয়তহে মা দেউতাক এৰি তোমাৰ লগত পলাই আহিছোঁ। মোৰ কিন্তু মা দেউতালৈ বহুত বেয়াও লাগিছে। তেওঁলোকে মোক ইমান মৰমত ডাঙৰ দীঘল কৰিলে। এতিয়া মই সেই মা দেউতাকে বিশ্বাসঘাতকতা কৰিলোঁ। অলপ দিনলৈকে তেওঁলোকৰ বেয়া লাগিব। অলপ দিনৰ পিছত সকলোবোৰ ঠিক হৈ যাব। মাথো অলপ দিন তুমি ধৈৰ্য ধৰিব লাগিব। মোৰ মালৈ বহুত বেয়া লাগিছে অ'। মায়ে যে মোক একো এটা কাম কৰিবলৈ নিদিয়ে, মাথো ভালদৰে পঢ়িবলৈ কয়। এতিয়া যে মই কিমান এটা বেয়া কাম কৰিবলৈ ওলালোঁ। আমি দুয়ো অলপ দিনৰ পিছত তোমাৰ মা দেউতাৰ ওচৰত ক্ষমা বিচাৰি যাম। তোমাৰ মা দেউতাই নিশ্চয় আমাক ক্ষমা কৰি দিব। ব'লা এতিয়া যাওঁ। মোৰ বৰ ভয় লাগিছে। তোমালোকৰ ঘৰত যে মই কেনেকৈ সোমামগৈ, মই ভাবিয়ে ভয় লাগিছে। ইফালে মোৰ মেখেলা চাদৰ পিন্ধাৰ একেবাৰে অভ্যাস নাই। এইবোৰ পিন্ধি থাকিলে তোমাৰ মায়ে বা মোক কি কয়। কেইদিনমান অলপ কথা শুনাব। অলপ দিনৰ পিছত নিজেই ঠিক হৈ যাব। ভণ্টি আছে নহয়, তাইতো অনবৰতে এইবোৰে পিন্ধি থাকে। সেইকাৰণে মায়ে তোমাক বেছিকৈ কথা শুনাব নোৱাৰে। মই হ'লো চহৰীয়া ছোৱালী। মোৰ ইমান নিয়ম কানুনৰ মাজত চলা অভ্যাস নাই। যেতিয়াই যিটো মন যায় সেইটোকে পিন্ধোঁ। আৰু যেতিয়াই মন যায় ম'ম' চাওমিন ফ্ৰাইড ৰাইচ আদি অৰ্ডাৰ দি খাওঁ। আমাৰ ঘৰত বনাই খোৱা তেনেকৈ নহয়েই। বেছিভাগ ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ দিয়ে খোৱা হয়। আমি হ'লো গাঁৱলীয়া মানুহ। আমাৰ ঘৰত তুমি এইবোৰ খাদ্য নাপাবা। সদায় ঘৰত বনোৱা খাদ্য খাব লাগিব। আমাৰ গাঁৱততো ৰেষ্টুৰেণ্ট নাই। তুমি এতিয়াও বহুত কথা নাজানা দেই। ফোন কৰি অৰ্ডাৰ দিলেই গাঁৱত আহি দি থৈ যাবহি নহয়। তুমি এতিয়াৰ পৰা মোৰ লগত থাকিবা যেতিয়া, তুমিয়ে মোক শিকাই দিবা। এতিয়া ব'লা সোনকালে ঘৰলৈ যাওঁ। দেউতা ঘৰ আহি পোৱাৰ আগতে ঘৰত সোমাব লাগিব। হ'ব বাৰু ব'লা। জীৱনত বৰ ডাঙৰ ভুল এটা কৰিবলৈ ওলাইছোঁ। নাজানো জীৱনত সুখী হ'ব পাৰোঁ নে নোৱাৰোঁ। মাথো মই তোমাৰ ভৰসাতহে আহিছোঁ। তুমি চিন্তা নকৰিবা জোনালী। মই তোমাক পাৰোঁ মানে সুখত ৰাখিবলৈ চেষ্টা কৰিম। মাথো তুমি অলপ দিন ধৈৰ্য ধৰিব লাগিব, যাতে মই নিজে কিবা এটা কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। হ'ব বাৰু ব'লা এতিয়া যাওঁ। পিছত কি হয় হ'ব আৰু। এইবোৰ কথা পিছত চিন্তা কৰিম। মাথো এতিয়া তুমি মোৰ, মই তোমাৰ।